কনষ্টিটিউশ্যনেল ৰাইট আৰু এইটো আমাক কনষ্টিটিউশ্যনে আমাক অলৰেডি পাৱাৰ দিছে চেণ্ট্ৰেল গভৰ্ণমেণ্টক আৰু এতিয়া কৰিবলৈ তেওঁলোকৰ একো কৰিব নালাগে এছেম্বলি পাৰ্লিয়ামেণ্টত মাত্ৰ ৰিজলিউশ্যনহে ল'ব লাগে এতিয়া আৰু এইটো পাছ কৰিবলৈতো বৰ সহজ কাৰণ বিজেপি চৰকাৰ এইটো তেওঁলোকৰ মেজৰিটি সেইকাৰণে তেওঁলোকে আমাক অট'নমাছ ষ্টেট সোনকালে দিব লাগে আৰু ইয়াত বিজেপিসকলেও অট'নমাছ ষ্টেটটো লাগে বুলি কৈ থাকে মূল দাবী এইটো আৰু ছেকেণ্ডটো হৈছে 125 কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট বিল এইটো এতিয়া যেনেকৈ আছে সেইটো নিচিনা পাছ কৰিলে আমাৰ কাৰণে বহুত ডিজাষ্টাৰ বহুত কষ্ট হ'ব বহুত বেয়া কথা হ'ব আমাৰ কাৰ্বি আংলঙৰ কাৰণে এই 125 এমেণ্ডমেণ্ট বিলত কৈছে যে পঞ্চায়ত আৰু আমাৰ অট'নমাছ কাউন্সিলটো সমান কৰিব বোলে সমান কৰিলেতো আমাৰ অট'নমাছ কাউন্সিলটো পঞ্চায়তহে হ'ব সেইটো সেইকাৰণে তেওঁলোকে এতিয়া ভিলেজ কাউন্সিল বুলি কয় অট'নমাছ ভিলেজ কাউন্সিল বুলি নকয় আৰু ৰিজনেল কাউন্সিল কৰিব বুলি কয় সেইটো অট'নমাছ ৰিজনেল কাউন্সিল বুলি তেওঁলোকে নকয় ডিষ্ট্ৰিক্ট কাউন্সিল তেওঁলোকে বনাব সেইটো আকৌ অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিল বুলি নকয় তাৰমানে এইটো পঞ্চায়তহে হ'ব এতিয়া কথাটো কাৰণ ইলেকশ্যনটো অলৰেডি পঞ্চায়ত আইনমতে পতা হৈছে এইটো ইলিগেল অট'নমাছ কাউন্সিলহে এইটো কাৰণ এইটো আইনমতে কৰা নাই নহয় এইটো ইলিগেল অট'নমাছ কাউন্সিল এইটো সেইকাৰণে আমি 125 এমেণ্ডমেণ্ট বিলটো এতিয়া যেনেকৈ আছে সেইটো মতে কৰিব নালাগে আমাৰ কাৰ্বিসকলেও নিজৰ কাৰ্বি বুলি নহয় ট্ৰাইবেলসকলৰ যিমান ট্ৰাইবছ আছে নৰ্থ ইষ্ট ইণ্ডিয়া আমাৰ নিজৰ পঞ্চায়ত আছে সেইটো পঞ্চায়ত হৈছে আৰ্টিকল 243D তাত লিখা আছে বাই হোৱাট এভাৰ নেম কল সেইকাৰণে আমাৰ ইয়াত কুকিসকলৰ কাৰণে টুচুং ৱাইচা হ'ব লাগিব কাৰ্বিসকলৰ কাৰণে শ্বেৰৱান কেপ হ'ব লাগিব ডিমাছাসকলৰ কাৰণে ৰাজি নাইচখো হ'ব লাগিব ৰেংমাসকলৰ কাৰণে ইঞ্জান তিৰুপুনিও চংচাটৱেন হ'ব লাগিব আৰু গাৰোসকলৰ কাৰণে চংফু দিল কাপা হ'ব লাগিব খাচীৰ কাৰণে দৰবাৰ স্নং হ'ব লাগিব শ্যামৰ কাৰণে মুকপম চাউহুবান লাগিব আৰু সেইটোহে আৰু তিৱাসকলৰ এটা আছে মই সেইটো